ঋতুদা আপুনি কিবা টেনশ্যনত আছে নেকি? নাই নাই কাৰণ 2-3 দিন ধৰি মানে কিবা এটা মানে বেলেগ চাই আছোঁ আৰু কি বেলেগ মানে মনটো মাৰি থকা তেনেকুৱা চাই আছোঁ। নাই নাই প্ৰব্লেম একো নাই, মন মাৰা নাই আকৌ তোমাৰ। নে কিবা গাৰ্লফ্ৰেণ্ড ব্ৰেকআপ হৈছে? নাই নাই ব্ৰেকআপ হোৱা নাই, হা? ব্ৰেকআপ কোনে দিব? আমি তোমাৰ প্ৰেমত পৰা মানুহেই নহয় আচলতে। আচ্ছা আমি সদায় জীৱনৰ প্ৰেমত পৰা মানুহ, যিটো নিজক ভাল পাব শিকোঁ সদায়। বেলেগৰ প্ৰেমত পৰি কিনে নিজকে আৰু এই বয়সত মাথা নাঘামাওঁ আৰু এতিয়া আচ্ছা এই ঘামলো গ্লাম মানে স্কুলীয়া জীৱনত বা কলেজীয়া লাইফত। আৰু ৰ'দ দিলে এনেই ঘামি যাওঁ। এতিয়া তোমাৰ কি বুলি ক'ব পাৰি, এতিয়া কেৱল তোমাৰ আছোঁ আৰু নৰ্মেল লাইফ চলি আছে আৰু এই জিন্দগী মানুহে যে প্ৰেম কৰে প্ৰেম খাই ধোকা কিছুমান মৰি যায়, তো সেইটো মানে কি একচুৱেলি প্ৰেম মানে বস্তুটো কি? প্ৰেম মানে তুমি মোক এটা আনকি প্ৰশ্নবিলাক কৰি আছ যেন মই যেন দাৰ্শনিক এটা যেন নাই এৰিষ্টটল আপোনাৰ মাইণ্ডটো মানে সেইবিলাকত অলপ বেছি এক্সপাৰ্ট। মই অঁ নাই তোমাৰ হেৰি সফল প্ৰেমিক নহয় মই তোমাৰ ধোকা খোৱা প্ৰেমিক। থকা খোৱা প্ৰেমিক চিৰিয়াছলি কৈছোঁ। তোমাৰ প্ৰশ্নটো কি আছিল? প্ৰেম মানে কি? প্ৰেম মানে কি? প্ৰেম মানে আচলতে এটা বুজাবুজি, আণ্ডাৰষ্টেণ্ডিং। মেইন বস্তু আচলতে বন্ধুত্ব। প্ৰেম মানে আচলতে বন্ধু হ'বই লাগিব ভাল। তুমি তেওঁৰ মানে কি ভাল কথা মানে কি বন্ধুত্বৰ তুমি অলপ থাকিব লাগিব, প্ৰতিটো কথা বুজি পাব লাগিব। কিন্তু বৰ্তমান সময়ত তোমাৰ প্ৰেমটো প্ৰেম হৈ থকা নাই দিয়া, সঁচা কথা ক'ব গ'লে দিয়া। এই মোবাইল ফোনটো যে আছে, এই মোবাইল ফোনটো সঁচাকৈ প্ৰেমৰ মৃত্যু হৈছে দিয়া। কিন্তু যিটো বস্তু অতি সহজ পাবা সেইটো বস্তু তুমি হেৰাই যাবই সদায়। কাৰণ চোৱা যিটো আজি ক'ৰবাক লৈ ভাবিব লাগে, আগতে এখন চিঠি দিব লগা আছিল, মানে এসপ্তাহ বা 2 সপ্তাহ লৈ ৰখিব লগা আছিল, বা স্কুলত যোৱাক লৈ ৰখিব লগা আছিল, তাৰে 2 নম্বৰ দিনক লাগি লেপটপটোৰ লগত তুমি মেছেজ কৰি দিলা কি কৰি আছা তুমি ভাত খালা। ইমান সোনকালে যিটো বস্তু পাবা না সেইটো বস্তু হেৰাই যাবই তোমাৰ। সেইকাৰণে মানে তোমাৰ এনেকৈ তুমি বস্তুটো হেৰি কৰা। প্ৰেমটো এটা মই ভাবোঁ কি বুলি ক'ব পাৰি, প্ৰেমটো এটা মোৰ হিচাপত প্ৰেমটো আচলতে নিজৰ আচলতে জীৱনটো আচলতে প্ৰথমতে ভাল পাব শিকিব লাগিব। আমি নিজকে ভাল পাব শিকিব লাগিব। নিজকে যেতিয়া ভাল পাবা ন অট'মেটিক তুমি সকলোকে ভাল পাবা পাৰে বেয়া এটা সময়ত। যিটো মানুহে নিজক ভাল পাব নোৱাৰে কোনোদিনে, নিজৰ ফেমিলিক ভাল পাব নোৱাৰে, নিজৰ পৰিয়ালক ভাল পাব নোৱাৰে, সেই মানুহে আনক কি ভাল পাব, আনক কি ভেলু দিব। আৰু বৰ্তমান সময়ত তোমাৰ অধিক প্ৰেম সঁচাকৈ মৃত্যু। কাৰণ তোমাৰ লগত মেছেজ কৰিছে, তোমাৰ কথা পাতিছে, দেখা 5 মিনিট পিছত আৰু এটা বেলেগক ফোন কৰিছে, বেলেগৰ লগত মেছেজ কৰিছে, সেইটো তুমি কেনেকৈ প্ৰেম বুলি ক'বা? সেইটো কোনোদিন প্ৰেম হ'ব নোৱাৰে ন তোমাৰ। সেইটো এটা অপশ্যন, সেইটো এটা অপশ্যন হ'ব ন তোমাৰ। সেইকাৰণে কৈছোঁ কাৰো লাইফত তুমি মানে কি তোমাৰ সেইকাৰণে মানে কি বৰ্তমান সময়ত তোমাৰ নীলপৱন বৰুৱা যিটো আমাৰ দীপালী বৰঠাকুৰৰ হাজবেণ্ড আছিল, দ্বিতীয়জন নীলপৱন বৰুৱা জন্ম হ'ব বুলি মোৰ মনে নকয় দিয়া। দ্বিতীয়বাৰ তাজমহল জন্ম হ'ব মোৰ মনে নধৰে দিয়া, সঁচা কথা কৈছোঁ। মই ভাবোঁ আৰু বৰ্তমান সময়ত সেই প্ৰেমটোৰ ওপৰত ফিলিংটো যি নহওক মানে কি তথাপিও কওঁ আশাবাদী হ'ব লাগিব আমি। এই পৃথিৱীত ভাল মানুহ আজিও আছে, আৰু অভিয়াছলি ভাল মানুহ আছে, কাৰণ পৃথিৱীখন আজি ভালেই আছে। মানে বেয়া কামো হৈ আছে তাৰে মিউজিকত, কিন্তু ভাল কামতো যথেষ্টখিনি হৈ আছে। প্ৰেমৰ ওপৰত এইখিনি মোৰ ক'ব লগা। ঋতুদা আপুনি জীৱন মানে কি বুলি ভাবে? জীৱন মানে আৰু কি হয়, মই আচলতে মটিভেশ্যন স্পীকাৰ নহয়, মানে এটা জ্ঞান দিব পৰা ব্যক্তিও নহয় মই। তথাপিও তোমাৰ যিমানখিনি জীৱনটো পাৰ কৰি আহিছোঁ, মানে বৰ্তমান 25 বছৰ ৰানিং, 24টা বছৰ পাৰ কৰি আহিলোঁ। মোৰ মতে জীৱনটো আচলতে এটা বৃহৎ শূন্য, একো নাই। ভাবিলি বহুত নাই বুলি একো নাই। সেইকাৰণে আৰু কিনো আৰু জীৱনটো আচলতে নৰ্মেলি চলি যাব পাৰিব লাগে। কি দেখা যাব আৰু মানে কি কাকো তুমি অন্যায় নকৰিবা, জীৱন ভাল কাম কৰি যোৱা, সদায় ভাল দিন আহিব তোমাক লাগে। বেয়া কাম কৰা বেয়া ফল পাবা। মানে যিদৰে আমি তোমাৰ মানে কি এইটো কথাই ক'ব গৈছোঁ, আল্টিমেটলি কৰ্মৰ ফল। ভাল কাম কৰিলে ভাল ফল পাবা, বেয়া কাম কৰিলে বেয়া ফল পাবা। জীৱনটোক ইমান ভাবি চিন্তি লাভ নাই, এইগিলাখন দাৰ্শনিকতাৰ উত্তৰ দিব লাভ নাই। আৰু জীৱনটো খুব নৰ্মেলি চলি যাওঁ বাছ, সেয়াই আৰু মই ভাবোঁ। আৰু জীৱন কিনো আৰু জীৱন তিনিটা শব্দৰে গঠি লোৱা এটা শব্দ, সেয়াই হৈছে জীৱন, বেলেগ একো নাই। অকলে থাকা, ঘৰত মানুহ কি কৰা, অকলে মানে কি আৰু মই তোমাক কোৱা নাই যে তুমি অকলে থাকা ডাইৰেক্ট, আৰু মানে ফ্ৰেণ্ড চাৰ্কল হওক, তোমাৰ বন্ধু হওক, বান্ধৱী হওক, সকলোকে সময় দিয়া, সকলোকে গুৰুত্ব দিয়া, নিজৰ ঘৰৰ মানুহ কেয়াৰ লওক, বাছ এইখিনিয়ে আৰু জীৱন। দে আৰু ঋতুদা ক
ধৰি লওক আজি আপোনাৰ লাষ্ট দিন ঠিক আছে জীৱনৰ মানে শেষ অঁ দিন লাষ্ট দিন হা হা তো আপুনি বৰ্তমান সময়ত আপুনি কি কৰিব বৰ্তমান সময়ত অঁ। মানে মোৰ অলপ সময়ত মানে মোৰ মৃত্যু হ'ব আৰু অঁ মোৰ শেষ ইচ্ছা কি হ'ব সেইটো প্ৰশ্ন সুধিছা তুমি অঁ মোৰ শেষ ইচ্ছা তোমাৰ মই এটা কথাই ক'ম মাৰ লগত কথা পাতি খুজিম মই সদায় মানে মাক ফোন কৰিম মাৰ লগত কথা পাতিম মই সদায় মানে সঁচাকৈ কৈছোঁ মানে নিৰ্ভেজাল যদি মৰম কোনোবা দিনা যদি পাইছোঁ ন মোৰ লাইফত সেইটো বস্তু মই মাৰ পাই পাইছোঁ কিন্তু কোনো কৃত্ৰিম নাই নেচাৰেল সদায় সেইটো বস্তু মানে দূৰত আছোঁ যদিও মানে যদিও ঘৰ পাই আছোঁ গুৱাহাটী আহি পাইছোঁ প্ৰথম ফোনটো মাৰি আহে তই গুৱাহাটী আহি তই একদম আহি পালি নে বনাই বা ঘৰত গ'লে সোধে তই কেনে আহে মানে যেতিয়া থাকিলে সোধে ভাত খাইছে নখনাই তই বা ঘৰত কেনে আহিবি সেই কৃত্ৰিম নহয় যিটো মৰম যিটো নেচাৰেল যিটো মানে সেইটো বস্তু কেৱল কিন্তু মাৰ পাই পাইছোঁ মই গতিকে অভিয়াছলি মই মাৰ লগত কথা পাতিম লাষ্ট মুহূৰ্তটো আৰু মানে অভিয়াছলি মানে কি মা অলৱেজ মানে কি মোৰ কাৰণে হেৰি আৰু প্ৰাধান্য পাব সদায়